হেল্ল' নমস্কাৰ বন্ধুসকল ইণ্ডিয়াত বেছিভাগ মানুহে ফিক্সড ডিপোজিট ৰিয়েল এষ্টেট আৰু গোল্ডতে ইনভেষ্টমেণ্ট কৰি ভাল পায় কিন্তু ইনভেষ্ট কৰা আৰু এটা ভাল অপচন আছে আৰু সেইটোৱে হ'ল মিউচুৱেল ফাণ্ড মিউচুৱেল মানে হ'ল দুটা বা তাতকৈ অধিক লোক আৰু ফাণ্ড মানে হ'ল টকা মানে যদি দুটা বা তাতকৈ অধিক লোকে এটা উদ্দেশ্য আগত ৰাখি টকা ইনভেষ্ট কৰে তেন্তে তাকে মিউচুৱেল ফাণ্ড বুলি কোৱা হয় যিবোৰ মানুহে শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিব খোজে কিন্তু শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে ভাল জ্ঞান নাই অথবা শ্বেয়াৰ মাৰ্কেটৰ ৰিস্কৰ পৰা বাচি থাকিব বিচাৰে তেওঁলোকৰ বাবে মিউচুৱেল ফাণ্ড এটা অতি সুবিধাজনক অপচন মিউচুৱেল ফাণ্ড মেইনলি চাৰিটা ধৰণৰ হয় তাৰে প্ৰথমটো হ'ল ইকুইটি মিউচুৱেল ফাণ্ডত টকাবোৰ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা হয় সেইবাবে ইয়াত ৰিস্কো বেছি থাকে আকৌ সেই ধৰণে ৰিটাৰ্ণো বেছি পোৱাৰ চান্স থাকে দ্বিতীয় হ'ল ডেপ্ট মিউচুৱেল ফাণ্ডত টকাখিনি সিকিউৰিটিত ইনভেষ্ট কৰা হয় যাৰ বাবে ইয়াত ৰিস্ক কম থাকে আৰু ঠিক সেই ধৰণে ৰিটাৰ্ণো কম পোৱা যায় তৃতীয় হ'ল হাইব্ৰিড মিউচুৱেল ফাণ্ডত টকাখিনি শ্বেয়াৰ মাৰ্কেট আৰু সিকিউৰিটিজ দুয়োটা ঠাইতে ইনভেষ্ট কৰা হয় মানে ইয়াত ইকুইটি আৰু ডেপ্ট দুয়ো ঠাইতে টকা ইনভেষ্ট কৰা হয় যাৰ বাবে ৰিস্ক আৰু ৰিটাৰ্ণটো এটা বেলেন্স পৰিমাণত থাকে 4 নম্বৰত হ'ল সলিউশন ওৰিয়েণ্টেড মিউচুৱেল ফাণ্ড ইয়াত যিকোনো এটা পাৰ্টিকুলাৰ গোল কমপ্লিট কৰিবকে টকা ইনভেষ্ট কৰা হয় যেনেকুৱা ধৰি লওক আপুনি ৰিটায়াৰমেণ্টৰ বাবে টকা জমাব বিচাৰিছে ল'ৰা ছোৱালীৰ বিয়াৰ বাবে টকা জমাব বিচাৰিছে এডুকেশ্যনৰ বাবে টকা জমাব বিচাৰিছে তেন্তে আপুনি সলিউশন ওৰিয়েণ্টেড স্কিমত ইনভেষ্ট কৰিব পাৰে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ হলে আপুনি যাব লাগিব যিকোনো এটা AMC মানে এছেট মেনেজমেণ্ট কোম্পানীৰ ওচৰলৈ এছেট মেনেজমেণ্ট কোম্পানীয়ে এটা মিউচুৱেল ফাণ্ড মেনেজাৰ এপইণ্ট কৰে যিজন এজন কোৱালিফাইড আৰু নলেজেবল পাৰ্সন হয় যোনে এই ইনভেষ্টৰবোৰৰ ফালৰ পৰা ষ্টক বন্ড ট্ৰেজাৰী বিলছ কৰ্পৰেট ডিপোজিট এটসেট্ৰাত টকা ইনভেষ্ট কৰি টকা ইনকাম কৰাৰ চেষ্টা কৰে বন্ধুসকল সকলো মিউচুৱেল ফাণ্ডৰ এটা ইনভেষ্টমেণ্ট অবজেক্টিভ থাকে এইটো ডিপেণ্ড কৰে আপোনাৰ ৰিস্ক টেকিং কেপাচিটি আৰু ইনভেষ্টমেণ্ট ডিউৰেশ্যনৰ ওপৰত মানে কিমান সময়ৰ বাবে ইনভেষ্ট কৰিব আৰু কিমান টকা ইনভেষ্ট কৰিব পাৰিব তো আপোনাৰ ৰিস্কৰ পৰিমাণ আৰু টাইম ডিউৰেশ্যনৰ হিচাপত আপুনি মাৰ্কেটত মিউচুৱেল ফাণ্ড স্কিম নিশ্চয় পাব আপুনি মাত্ৰ আপোনাৰ কেপাচিটিৰ হিচাপত ইনভেষ্টমেণ্ট প্লান সিলেক্ট কৰি ইনভেষ্ট কৰাৰহে প্ৰয়োজন তেন্তে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব